অতি স্নেহৰে মুগাৰে মুহুৰা ঐ তাতোত কৈছেনে হৰৈ মাকো ঐ তাতোত কৈছেনে হৰ বহাগৰ বিহুতি ঐ পাতি কেনে কৈ থাকো। সকলো ৰাইজলৈ আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনালোঁ। লগতে মোৰ মানুহজনী গৃহস্থনী মানে জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হেৰ' ল'ৰা মাক বিহু পালেহি, বিহু 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 দৰ্জাৰ মুখত আহি টক 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 কৰি আছে। কিন্তু আদৰিবলৈ এতিয়া মানে এখন নতুন কাপোৰ লাগে, গামোচা লাগে, অন্যান্য কিবা কিবি লাগে। তাকে আকৌ গামোচাখন কিনিবলৈ টকা পইচা নাই, নতুন চোলা কাপোৰ কিনিবলৈ টকা পইচা নাই। এতিয়া কি কৰোঁ, তললৈ এইফালে ঘূৰিছোঁ সেইফালে ঘূৰিছোঁ, ক'ত ইনকাম হ'ব? কিবা এটা কৰিব লাগিব। কি কৰিম কি নকৰিম কি কৰিবি আৰু উপায় নাই। এইফালে ঘূৰিছোঁ সেইফালে ঘূৰিছোঁ, কামৰ সন্দৰ্ভত ঘূৰিছোঁ, ক'ৰবাত ইনকম হয় নেকি, ফেচবুকত ভিডিঅ' দিছোঁ কিজানি মনিটাইজেশ্যন হয় নেকি, ইউটিউবত ভিডিঅ' দিছোঁ মনিটাইজেশ্যন হয় নেকি, নাই। কি হৈছে আৰু একমাত্ৰ সেই ওপৰলাইহে জানে আৰু। তথাপিও এৰা নাই, কিন্তু মই এৰি দিয়া নাই, নেৰোঁ। কাৰণ এইবিলাক প্ৰতিভা মানে মই নিজেই ভাল পাওঁ কৰি, মই কিবা এটা পাম বুলি বা তেনেকুৱা বুলি নহয়। আচলতে মই এইবিলাক কৰি ভাল পাওঁ কাৰণে জমনি হওক বা অন্যান্য ব্লগ ভিডিঅ'ই হওক বা এইবিলাক মই দি থাকোঁ। প্ৰায় মানুহে চাই আছে, প্ৰায় নাচায়। আৰু মোৰ ফেচবুকটো যিটো হ'ল ৰং বিৰং আৰু ইউটিউবটো হ'ল কমেডি এক্সটেণ্ট। মই সকলো ধৰণৰ ভিডিঅ' দিওঁ। কিন্তু বিহু পালেহি, বিহু আগতেই কৈছে যে দৰ্জাৰ মুখত টক টক কৰি আছে। কিন্তু আমি আদৰিব লাগে, দৰ্জাখন খুলি আদৰিব লাগে নে কি কৰে ৰাইজ? গতিকেলৈ আৰু কেনেকৈ কৰিম, এটি বিহু ধুনীয়াকৈ যোজনা এটি দি দিওঁ। এই বিহু এটি কি গাব লাগিব, কাৰোবাৰ মানে পুৰণাই হওক বাৰু। অতি স্নেহৰে মুগাৰে মুহুৰা ঐ তাতোত কৈছেনে হৰৈ মাকো ঐ তাতোত কৈছেনে হৰ বহাগৰ বিহুতি ঐ পাতি কেনে কৈ থাকো। পাতিমেই, বিহু গামেই, বিহু চামেই, বিহু মাৰিবই লাগিব, গাবই লাগিব। এয়া হ'ল আমাৰ সংস্কৃতি, আমাৰ জাতীয় সংস্কৃতি, বিহু ৰীতি নীতি। গতিকেলৈ গাইজ, মই আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। এই বিহু আহিব, বিহু আপোনালোকে মোৰ এই চেনেলৰ জৰিয়তে নানা ধৰণৰ বিহু চাই থাকিব পাৰিব। ঠিক আছে গাইজ, যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। যদি আপোনালোকে ইউটিউবত চাই আছে, চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকতে চাই আছে, ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব। ঠিক আছে গাইজ।